ওই ভাতটা আছে নে ঘৰত আচ্ছা যা উদাবা খাজা বেশ চেষ্টা কিলো গেলে আৰু এটা কথা আছিল মোৰ কিয়া মোক 10,000 টকা এটা লাগে কিয়া এই লগৰ লগত মই সেই মেলা চলি আছে যি প্ৰয়াগৰাজ তাতে সেই কুম্ভ মেলা তাকে যাব লাগছিল তাতে গেলি বোলে পাপ চাপ খন্দন হয় অলপমান মই তাতে যাই ফেলে পাপ চাপ খন্দন কৰি আহো মহাকুম্ভ নহয় পৃথিৱীৰ গোটাই নদীত গা দিলেও তোৰ পাপ খণ্ডন নহয় তই আমাক যিমান জ্বালা দিছে মাহৰ মূৰত তই একদিনেই গা ধোৱা ঠাণ্ডা 6 মাহতো তই গায়ে নোধা তাতে 10,000 টকা খৰচ কৰি মহাকুম্ভত গা ধোবা যাবা নাংগে যা হে পাগলা দিয়া ডুবে থাকে তাতে লেকৈ সক হলি উঠি আনিম যা মই জানছিলি তহঁতে মোক কৈছে না তা বুলি মই লগৰ কেইটাৰ আগত কৈছিলোই বোলো আমাৰ মাই পিটি নাই নহয় চিপ্ৰে মহাকৃপন খানা দিটো সেই সুধা ভাত তেজ কাটি ভাত খাই থাকিব লাগে কবা একটা যাবা খুজলো হেৰি নাই মই জানছিলোই তহঁতে মল্লি যি কি কৰিবি পইচা দিলে হাথাই যদি আমাৰ ভিডিঅ'গিলা চাই ভাল লাগছি বগা আপা চেনেলটো ফলো কৰি ল'ব লগতে ইউটিউবত ছাবস্ক্ৰাইবটো কৰি দিব